Welcome back to my YouTube channel. More YouTube channel or আৰু এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি হৈছে বৃহস্পতিবাৰ আৰু আজি হৈছে মহাশিৱৰাত্ৰিৰ পূজা। এতিয়া মই যাব ওলাইছোঁ আমাৰ ঘৰৰ ওচৰৰ এখন থান, তাত প্ৰথমে চাকি জ্বলাই আহোঁ। এতিয়া ৰাতিপুৱা শুই উঠি মই গা পা ধুই ৰেডি হ'লোঁ। এতিয়া তাত চাকি জ্বলাই আহোঁ, তাৰপিছত আৰু এঠাইলৈ গৈ আছোঁ। আপোনালোকক সকলো দেখুৱাবলৈ ট্ৰাই কৰিম, আপোনালোকে গতিকে ভিডিঅ'টো চাই থাকিব। মন্দিৰৰ পৰা ওলালোঁ, কিন্তু ভিতৰত ভিডিঅ' কৰা এলাউ নাই। গতিকে ভাবিলোঁ মন্দিৰটোকে এতিয়া অলপ ঘূৰি লওঁ। গতিকে ভিডিঅ'টো চাই থাকোঁ। जय हो शंकरा आदिदेव शंकरा, तेरे जाप के बिना चले ये सांस किस तरह। मेरा कर्म तू ही जाने, क्या बुरा है क्या भला। तेरे रास्ते पे मैं तो आंख मूंद के चला, तेरे नाम की जोत ने सारा हर लिया तमस मेरा। नमो नमो शंकरा भोलेनाथ शंकरा, जय त्रिलोक
হৈ গ'ল। এতিয়া যাওঁগৈ ঘৰত, কাৰণ ঘৰৰ মন্দিৰতো যাব লাগিব, তাতো পাতিছে যিহেতু। গতিকে এতিয়া ঘৰলৈ গৈ দিওঁ, তেন্তে ঘৰত গৈ লগ পাম। মৃত্যুঞ্জয় মন্দিৰৰ পৰা চিধাই আহি ঘৰ পালোহি আৰু অকণমান ৰেষ্ট লৈ এতিয়া আমাৰ ঘৰৰ ওচৰত এটা মন্দিৰ আছে, তালৈকে গৈ আছোঁ। তাতে খিচিৰি খাম, মাহঁতো তাতে আছে, ঘৰৰ সকলো তাতে আছে। তাতে প্ৰতি বছৰে পূজা পালে তালৈকে গৈ আছোঁ বৰ্তমান। তাতে গৈ খিচিৰি খাম আৰু শিৱ পূজাৰ স্পেচিয়েলটো ভাঙৰ লাড়ু ঘোটা খোৱাই নাই, তাতে গৈ খাম বুলি ভাবিছোঁ। এতিয়া মোলৈ বা আছে নাই, মোৰ বহুত দেৰি হ'ল। চাওঁ, ভিডিঅ'টো চাই থাকক আপোনালোকে। ৰাস্তা চাওক না, শ্বৰ্টকাট ৰাস্তা মাৰি আছোঁ আৰু পাইছোঁহি। আপোনালোকে চাগে অলপ শুনিছে, চাই থাকক ভিডিঅ'টো। আপোনালোকে চাগে নিশ্চয় শুনিছে মাইকৰ মাত। তালৈকে গৈ আছোঁ, সেইফালে চাই সেইফালে চাই ভতিজি এইফালে আমি খিচিৰি দে নাখাওঁ কিয়? কেনেকুৱা চেবেল, কেনেকুৱা লাগিছে খাই? ভাল লাগিছে। আজি সঁচাকৈ বেড লাক, দেৰিকৈ অহাৰ বাবে দুটা অকণমানো খাব নাপালোঁ। উপায় নাই, কি কৰিম। চাওঁ আৰু ক'ৰবাত পাওঁ নেকি, আৰু এইফালে যাম বুলি ভাবিছোঁ। কি হয়, যদি সময় মিলে তেন্তে যাওঁ। ঘোটা নাপালোঁ, এতিয়া কি হ'ল, ফাইনেলি এটা বস্তু পালোঁ আৰু তেন্তে ফুৰি থাকিল ভাঙৰ লাড়ু। এটা খাওঁ, এইটো তুলি থওঁ। শিৱ বাবাৰ প্ৰসাদ ঘোটা বিচাৰি নাপালোঁ, মই আহি পোৱালৈ শেষ হৈ থাকিল। সেয়ে ভাবিছোঁ ভাঙৰ লাড়ুকে অলপ জুতি লওঁ। আজি ভিডিঅ'টো এইখিনিতে মই সমাপ্ত কৰিছোঁ।
যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।